নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্ণালী আজি আপোনালোকক আকৌ মোৰ চেনেললৈ স্বাগতম জনালো। আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকক মিক্সিতে গুড়া কৰি আমি ঘৰতে কেনেকৈ বৰা চাউলৰ পিঠা বনাব পাৰোঁ সেয়া আপোনালোকক দেখুৱাম। আহকচোন মই কিদৰে বনালো আপোনালোকক দেখুৱাম। এই চাওক এয়া মই মিক্সিতে চাওক বৰা চাউল খুন্দিছো। যে আমি যিসকল মানুহৰ ঘৰত আজিকালি আমাৰ ঢেঁকীটো দুষ্প্ৰাপ্যৰ বস্তু হৈ পৰিছে, গতিকে এই ঢেঁকীৰ জেগাত এতিয়া আমি মিক্সিতে চাউল গুড়ি কৰি পিঠা বনাব পাৰোঁ। এই চাওক মই ইমান ধুনীয়াকৈ এইবিলাক মিক্সিতে বৰা চাউল খুন্দিছোঁ আৰু এই বৰা চাউল খুন্দি মই প্ৰায় এতিয়ালৈকে 600 পিঠা বনালোৱে। একো অসুবিধা নহয়, আপোনালোকেও এনেদৰে বনাব পাৰিব। আগতে 3-4 ঘণ্টামান আগতে চাউলখিনি তিয়াই থৈ আপোনালোকে টুকি থৈ দিব। তাৰপিছত একেবাৰে খুব বেছিকৈ আপোনালোকে চাউল নিদিব, বেছিকৈ চাউল দিলে আঠাটোৱে আমাৰ এই মিক্সিৰ প্লেটখনত লাগি পেলাই নচলিবও পাৰে। গতিকে অলপ কম কমকৈ আপোনালোকে চাউল দি পেলাই আপোনালোকে এই পিঠাগুড়িখিনি খুন্দিব পাৰিব। মই আপোনালোকক মোৰ এইখিনি হৈ যোৱাৰ পিছত খুন্দি আপোনালোকক মই পিঠা বনাইও দেখুৱাম। যে বৰা চাউল আমি মিক্সিত গুড়ি কৰিলেও যে আমাৰ বহুতৰ এটা ভুল ধাৰণা আছে যে মিক্সিত খুন্দিলে আমাৰ পিঠাটো নুঠে, কিন্তু সেইটো নহয়। আমি সুন্দৰকৈ যদি বতাহ নলগাকৈ এইখিনি গুড়া কৰি যদি আমি ৰাখিব পাৰোঁ তেনেহ'লে আমাৰ পিঠা বেয়া হোৱাৰ কথাই নাই, পিঠা ভালেই হ'ব। মই আপোনালোকক পিঠা বনাই পেলাই তাৰপিছত দেখুৱাই আছোঁ। এয়া চাওক মোৰ মিক্সিত গুড়া হৈ গ'ল বৰা চাউলখিনি। এতিয়া মই আপোনালোকক পিঠা বনাই দেখাম এই মিক্সিত গুড়া কৰা বৰা চাউলৰে। এয়া চাওক মিক্সিত খুন্দা পিঠাগুড়িৰে মই পিঠা বনাই আছোঁ। পিঠাবিলাক সুন্দৰ হয়। আগত এটা ধাৰণা আছিলে মোৰ যে মিক্সিত হয়তো পিঠা বনালে পিঠাগুড়ি মিক্সিত খুন্দি পেলাই বনালে হয়তো পিঠাবোৰ নুঠিব, কিন্তু নহয়। মই ইয়াতে বনাইছোঁ। চাউলখিনি অলপমান জৰজৰীয়া কৰি ল'ব, পানীটো যাতে নাথাকে। পানীটো থাকিলেই তেতিয়া আঠা লাগি গ'লে মিক্সিৰ মটৰটো ঘূৰিবলৈ অসুবিধা হ'ব। আপোনালোকে জৰজৰীয়াকৈ পানীখিনি নিগৰাই থ'ব। থোৱাৰ পিছত আপোনালোকে পিঠাবোৰ বনাই যাব। আপোনালোকক মই পিঠাখিনি বনাই হ'লে তাৰপিছত মই যিহেতু ব্যৱসায়ৰ কাৰণে পিঠা বনাই আছোঁ, আপোনালোকক দেখুৱাম কিভাৱে মই পেকেটিং কৰিম। যে আপোনালোকে ঘৰত বনাই পেলাই পাৰে। ওচৰৰ আমি যিহেতু সকলোবিলাক টাউন অঞ্চলত থাকোঁ, গতিকে আমাৰ ঢেঁকী নাই। গতিকে আমি ইয়াতে পিঠাগুড়ি খুন্দি আমি পাৰোঁ যিমানখিনি পাৰোঁ আমাৰ ব্যৱসায় আগবঢ়াবলৈ বা আমি সেইখিনি কৰিবলৈ। মই আপোনালোকক পিঠাখিনি হোৱাৰ পিছত আপোনালোকক মই আকৌ পুনৰ দেখুৱাম আৰু মোৰ পিঠাবোৰো দেখুৱাম আৰু মইনো কেনেকৈ পেকেটিং কৰোঁ সেই পেকেটিং কৰাটো আপোনালোকক দেখুৱাম। যে মই ভাবোঁ মোৰ পৰা অলপমান হ'লেও যদি আপোনালোকে অনুপ্ৰেৰণা পায় তেনেহ'লে ইয়ে মোৰ কাৰণে বহুত ডাঙৰ এটা পোৱা হ'ব। গতিকে আপোনালোকক মই দেখুৱাম মই কেনেকৈ পেকেটিং কৰোঁ। বেছি টকা খৰচ কৰিবলগীয়া নাই। আমি অলপমান 3-4 হাজাৰমান টকা খৰচ কৰিয়ে আমাৰ ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় আমি আগবঢ়াই নিব পাৰিম। আপোনালোকক মই ইয়াৰ পিছৰ পৰ্যায়ত পিঠাখিনি হৈ গ'লে আপোনালোকক মই দেখুৱাম মোৰ পিঠাবোৰ। চাওকচোন কি সুন্দৰভাৱে মোৰ পিঠাবোৰ হৈ আছে। আগতে অলপ ভয় খাইছিলোঁ এই পিঠাটো বনাবলৈ। তেৱাখন চুবলৈকে আগত ভয় লাগিছিল গৰম গৰম, কিন্তু প্ৰথমবাৰ এই বছৰেই মই প্ৰথম কৰিছোঁ। কৰি পেলাই মই বনাবলৈ শিকিছোঁ। কাৰণ আমাৰ চেষ্টাৰ অসাধ্য একো নাই। আমি কৰিলে আমি ফল ভালেই পাব পাৰিম।
কষ্ট কৰিব লাগিব কষ্টই আমাক কি দিব মুখত হাঁহি বিৰিঙাব এয়া চাওক মোৰ মিক্সিত খুন্দা গুড়িৰে বনোৱা পিঠা কিমান সুন্দৰ হৈছে আপোনালোকেও বনাবচোন এনেকে এয়া চাওক মই পিঠাবিলাক পেকেটিং কৰি পেলালো আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহলে আপোনালোকে মোৰ ভিডিঅ'টোত কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু ওপৰতে থকা বেল আইকনটো আপোনালোকে টিপি দিব তেতিয়া মই যি পৰৱৰ্তী ভিডিঅ'বিলাক দি থাকিম সেইবোৰ আপোনালোকে চাব পাৰিব